যোৱা 27 তাৰিখে মানে এখন মিটিং আছিল মানে ঘগ্ৰাপাৰত তাতে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ কথা আছিল আৰু তেনেতে মানে ছাত্ৰ সন্থাৰ কংকন কলিতা মানে মোক উঠাই লৈ গ'ল ঘৰৰ পৰা মই সুধিলোঁ যে কিহৰ কাৰণে মোক উঠাই নিলা তাত কংকনে ক'লে যে তই পাছত কমাটোক তই মোৰ লগত উঠি আহ তাত গ'লোঁ মই চাজুৰাতে মিটিঙত তাত হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে মোক কৈছে যে হিমন্ত বিশ্ব শৰ্মা আহিলে তই শিল মাৰিবি আৰু কলা পতাকা লৈ কিনে দাউৰি থাকিবি এনেতে কাম মানে হিমন্ত বিশ্ব শৰ্মা আহোঁতে মানে বহুতে মানে শিল চিল মাৰিলে আমিও গ'লোঁ দাঁড়ি হ'লে মানে চাল তাল গৈছে মানে হাতে গৈছে মানে এইগিলাখান গৈছে তাৰপিছত মানে মই দেউতাক ক'লোঁ দেউতাক ক'লাক যে তই কিয় যাবি পঢ়া শুনা চলি আৰু ক'লাক কলেজত যোৱা চলি তোক কিয় নিবা ক'লাক সি সেনেকৈ মানে কওঁতে মানে তাত দেউতা মানে ক'ব গ'ল যে বৰাজলত যে মোৰ চলিটোক কিয় লৈ যাবি সেনেকৈ কওঁতে মানে বৈকুণ্ঠ ডাঙৰীয়া মানে আমাৰ দেউতাক মানে গল্টি মাৰি দিছে বৈকুণ্ঠ ছাত্ৰ সন্থাৰ মানে গল্টি মাৰি দিছে কংকন আৰু বৈকুণ্ঠই তেওঁলোকে মানে গল্টি হৈ থকাতে মানে আমাৰ দাদা এজন মানে ৰূপেনে মানে দেখা পালে যে কি হ'ল মানে চব মানুহে মানে এনেই চাই আছে কোনো মানুহ আকৌ সেই কৰা নাই লাষ্টত ৰূপেনে গ'ল যে দাদা কি হ'ল দেউতা এনেকৈ ক'লাক যে এনেকৈ নাই মোৰ চলিটোক লৈ গৈছে উঠি কিনে আকৌ নাই সোধ পোছ নাই ঘৰতো একো নাই শিল মাৰিব দিছে সৰু চলিটোক কলেজত পঢ়া চলি তাত তেনা কথা দেউতা মানে অলপ মাল খাইছে মাল খাই কিনে এনেকৈ ঘৰত দেউতাক থ'ব আহিলাক আৰু পাছত যাই ৰূপেনি কংকন কলিতাক একচৰ মাৰিলাক তাৰ মানে এই কেছটো মানে দিছে আৰু